হয়, মই বৰ্তমান উপস্থিত আছোঁ তিতাতলাৰ জনজাতি হৰি মন্দিৰত। আৰু হৰি মন্দিৰত আহি দেখিলোঁ চাৰিওফালে ধূপ ধূনাৰ আমোলমোল গোন্ধ আৰু হৰি মন্দিৰৰ প্ৰাংগণত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে। গতিকে এই অনুষ্ঠানটোৰ বিষয়ে আজি আমি পৰিচালনা সমিতিৰ সম্পাদকদ্বয়ৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেললৈ। আমাৰ প্ৰতি বছৰে তিতাতলা জনজাতি গাঁৱৰ ৰাইজে দুটা আমি সভা পাতোঁ। এটা বৰ সভা, সেইটো আঘোণ মাহত আমি পাতোঁ, আৰু দ্বিতীয়টো জেঠ মাহৰ শেষৰ ফালে আমি পাতোঁ। আজি তাৰিখত 30 জেঠত আমি এই সভাটো পাতোঁ আৰু সকলো গাঁৱৰ ভকতবৃন্দ, আই মাতৃ, ল'ৰা ছোৱালী, ডেকা বুঢ়া সকলোৱে সমিল মিলে আমি এই অনুষ্ঠানটো পাতোঁ আৰু সকলোৱে নাম প্ৰসংগ লগতে সকলো কাৰ্যসূচীতে সকলো ৰাইজে ইয়াত সহায় সহযোগ কৰি আমি অনুষ্ঠানটো আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি পালন কৰি আহিছোঁ। আৰু ভৱিষ্যতলৈ আমি এই সভাৰ জৰিয়তে আমাৰ গাঁৱৰ যি মিলা প্ৰীতি বা গাঁৱৰ ৰাইজৰ মাজত যাতে আমাৰ একতা বান্ধোন থাকে, তাৰ কাৰণে আমি এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি আহিছোঁ আৰু ভৱিষ্যতলৈ আমি এনেদৰে ৰাখিব পাৰিম বুলি আমি আশা কৰিছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই ভিতৰুৱা অঞ্চলত আহি আমাৰ এনেকুৱা এটা অনুষ্ঠানক আপোনালোকে সামাজিক মাধ্যমলৈ আগবঢ়াই নিবলৈ বিচাৰিছে, তাৰ বাবে ধন্যবাদ। ইতিমধ্যে আমাৰ সম্পাদক কৈ গৈছে, যিহেতু আমি আমাৰ পিতৃ পিতামহ এই সকলোৱে এই অনুষ্ঠান দুটা বছৰেকত আমি দুটা সভা পাতোঁ। এটা হ'ল বৰ সভা, এটা হ'ল সৰু সভা। এই জেঠ মাহত পাতোঁ সৰু সভা, এতিয়া আজি সৰু সভা চলি আছে। কথাটো হ'ল কি, আমি যদিও আমি ট্ৰাইবেল মানুহ, অথচ আমি শংকৰী কলা সংস্কৃতিসমূহ আমি ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ। এখন পিছপৰা গাঁও হ'লেও, গতিকে শংকৰী কলাকৃতিসমূহ যাতে আমি আগলৈকে ধৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি গোটেই ল'ৰা ছোৱালী সকলোকে ইয়াত জড়িত কৰাই আমাৰ যিটো ঐক্য সেইটো বজাই ৰাখিবলৈ যত্ন কৰিছোঁ। এইটো হ'ল আমাৰ সৰু সভা। ইয়াতে আমি অকল নাম গুণ গাওঁ, পাঠ প্ৰসংগ হয়। এইখিনি হোৱাৰ পিছত আমি মাহ প্ৰসাদ বিতৰণ কৰি পেলাই আমি সমাপ্ত কৰোঁ। আৰু বৰসভাটোত আপোনালোকৰ যিটো বৰসভা বুলি ক'লে, বৰসভাটোৰ নাম পাত অন্তত ৰাতিলৈকে এটা কিবা ডাঙৰ প্ৰগ্ৰাম হয় বুলি মই শুনিছোঁ। আমাৰ জেঠমহীয়া সভাটো আৰু বৰ সভাটোত আমি ভাওনা পাতোঁ, জেঠমহীয়াটোত আমি ভাওনা নেপাতোঁ। মই দেখিছোঁ আপোনালোকৰ গাঁওখন বহুত ডাঙৰ, আৰু এই গাঁওখনত আপোনালোকৰ নামঘৰ কেইটা আছে? আমাৰ নামঘৰ বৰ্তমান এটাই, কাৰণ কি আঢ়ৈ ঘৰ গি মানুহ এটাই নামঘৰতে আমি অতীতৰ পৰা এনেকৈ আমি চলি আছোঁ আৰু ভৱিষ্যত চলি থাকিব বুলি আমি আশা কৰোঁ। আপোনালোকে মানে এই যি আঢ়ৈশ ঘৰ আৰু 300 ঘৰ মানুহৰ কথা ক'লে, গোটেইবিলাক আপোনালোকে মানে জনজাতি অৰ্থাৎ ST ট্ৰাইবেল মানুহ? গোটেইখিনি ট্ৰাইবেল মানুহে, তাৰ মাজতে দুঘৰ অলপ বেলেগ কাষ্টৰ মানুহ আছে, হ'লেও তাৰমানে আমাৰ একে নামঘৰতে আমাৰ পূজাটো কৰি থাকে। ঠিক আছে, ধন্যবাদ থাকিল আপোনালোকলৈ।
เลยว่าเนี่ย